নমস্কাৰ স্মাৰ্টনেক্সৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। 1 ছেপ্টেম্বৰৰ পৰা শিক্ষক কৰ্মচাৰীসকল যাব লাগিব নেকি কৰ্মক্ষেত্ৰলৈ? এইলৈ চিন্তিত হৈ আছে বহু শিক্ষক কৰ্মচাৰী, কিয়নো কিছুমানৰ এতিয়ালৈকেও কোভিড টেষ্ট কমপ্লিট হোৱা নাই। এনে ক্ষেত্ৰত তেওঁলোক কিছু দমোজাত পৰিছে যে তেওঁলোক শিক্ষানুষ্ঠানলৈ 1 তাৰিখৰ পৰা যাব লাগিব নে নালাগিব। এইখন চাওক, এইখন হৈছে নতুন নিৰ্দেশনা গভৰ্ণমেণ্ট অফ আছাম ছেকেণ্ডাৰী এডুকেশ্যন ডিপাৰ্টমেণ্ট দিছপুৰ গুৱাহাটী। ডেট হৈছে 31 আগষ্ট অৰ্থাৎ আজি। আৰু এই নিৰ্দেশনাটো পঠিয়াইছে প্ৰীতম শইকীয়াই। এতিয়া চাওক এই নিৰ্দেশনাটোত কি আছে। শিক্ষক কৰ্মচাৰীসকল 1 ছেপ্টেম্বৰত যাব নালাগে শিক্ষানুষ্ঠানলৈ। 21 ছেপ্টেম্বৰৰ পৰাহে শিক্ষকসকল বা কৰ্মচাৰীসকল শিক্ষানুষ্ঠানলৈ যাব লাগিব। 21 তাৰিখৰ পৰা যদিও শিক্ষানুষ্ঠানলৈ যাব লাগিব, 50% শিক্ষক কৰ্মচাৰীয়ে শিক্ষানুষ্ঠানত উপস্থিত থাকিব লাগিব। আৰু কোভিড-19 পৰীক্ষা কৰাৰ সময়সীমাও বৃদ্ধি কৰা হৈছে। 18 ছেপ্টেম্বৰলৈ শিক্ষকসকলে কোভিড-19 পৰীক্ষা কৰিব পাৰিব। স্কুল, কলেজ, ইউনিভাৰ্চিটি, টেকনিকেল কলেজ, ইনষ্টিটিউট আৰু টিচাৰ্ছ ট্ৰেইনিং ইনষ্টিটিউট, কলেজ সকলোৰে শিক্ষক কৰ্মচাৰীসকলৰ ক্ষেত্ৰতো এই একেই নিৰ্দেশনা প্ৰযোজ্য হ'ব। ধন্যবাদ।